শুকুৰ ক'ত যাৱ তই? শুকুৰ ক'ত যাৱ তই? মই যে মামাৰ ওচৰলৈ আহিম বুলি ভাবিছোঁ পাপাই। মামাৰ ওচৰলৈ গৈনো কি পাবি তই হয়? তই নাজানো নেকি এইবুলি মোক ডিঙৰ এম এল এ পাতিবি বুলি কৈছে নহয়। তই MLA হবি, তই কিন্তু ইংলিছ ভালকৈ জানো? তইতো ইংলিছ একোৱেই নাজানো, গৰু গাধ আছিলে আগতে। তই মই ইংলিছ নাজানো নেকি? তই জানো নেকি মই কিমান ইংলিছ শিকিলোঁ, ইলেকশ্যন খেলি জিকিম। তুমি ইংলিছ শুনিম বুলি ভাবিছা নেকি? মই সেইদিনাখন কৈছিলোঁ কি বুলি জানো? শুন তেনেহ'লে মই কৈছোঁ ক শুন। কচোন ক, কি বুলি কবি ক, মই শুনো ক। He is the politics, he is the Narendra Modi. He is the politics, he is the politics. He is the Narendra Modi. No COVID-19 in India. He is the no politics in the policy in the 2020 out of full election. 24 going from Assam. I am the helpy. I am the helpy to because mane to ki flood because of flood because I am the help me because job. No job India. Better for people, very poor people. Where are you? সেইকাৰণে এইবিলাক মানুহৰ হেল্প কৰিব লাগিব, আমি টকা খাব লাগিব, 2 টকা হেল্প কৰিব লাগিব। দেখিছ মই ইমান ইংলিছ ক'ব জানো। বা তইচোন বহুত ইংলিছ শিকিলি হয়, আমিচোন একদম বহুত তলত থাকিলোঁ। তইচোন ইংলিছত টিউশ্যন এটাকে কৰিব পাৰ। তই যদি MLA হয় এটা কাম কৰিবি বুজিছ, তই বেলেগকৈ একো নিদিলেও আমাৰ ল'ৰা ছোৱালীবোৰকে পঢ়াই দিবি। তোৰ তেতিয়া আমি ভোটটোকে বেছিকৈ দিম। মই এটা ভোট তথা 2টা ভোট দিম। মানুহজনীকো ক'ম, ল'ৰা ছোৱালীকেইটা ক'ম ভোটটো দিব বুজিছ। হ'ব দে, ভোটটো কিন্তু দিবি। আৰু সৰু ল'ৰা যদি ভোট নিদিয় তেতিয়া কিন্তু মই তহঁতক কিন্তু মই টিউশ্যন কৰি নিদিওঁ। ইমান ইংলিছ জনা মানুহ তাত তহঁতে কিন্তু ইনচাল্ট নকৰিবি বুজিছ নাই। ভালকৈ ইংলিছ শিকি আহিছোঁ মই। দেহাদনত গৈ আমেৰিকাত গৈ ইংলিছ শিকিছোঁ, গম পাইছ। ন' COVID-19 ইণ্ডিয়া সকলো শেষ কৰি দিলোঁ মই, বুজিছ নাই। ৰামেইটোচোন পূৰা ইংলিছ শিকিলে। ক'ত জানিলো সেই গৰুটোৱে ক'ৰ পৰা ইংলিছ শিকিলে ইমানকৈ? মই তাকে ভাবি গম পোৱা নাই। এইটোৱে মনে মনে কি ভাবিছে বাৰু? বাবা পাৰিছ দেই শুকুৰ, পাৰিছ তই। ইংলিছ নাজানো বুলিয়ে কৈছিলে মোক, এতিয়াই গম পাইছে নহয়। সি গৰু গাধ নে মই গৰু গাধ? মই ইমান ইংলিছ জানো, আমেৰিকাত ইংলিছ শিকি আহিছোঁ বুলি সঁচাকৈ ভাবিছে চাগে দেই।